মাদা বহিছে বহিছো হে মই থিয় হৈয়ে আছো বৰ ভাল কাম কৰিছা কি হল ইফালে সিফালে চাই ফুৰিছা যে কিবা লাগে কিবা বস্তু এটা বিচাৰি ফুৰিছো কি বস্তু লাগে কোৱাচোন কোৱা আপুনি দিব নোৱাৰিছে বেলেগ বস্তু আৰে এনেকুৱা কি বস্তু আছে মই দিব নোৱাৰিছো এই ক'ৰ পৰা দিছে দোকানৰ পৰা দোকানৰ পৰা মোৰ দোকানত চব বস্তু আছে ন পাই সব বস্তু পায় ৰাতিপুৱাৰ পৰা গধূলালে লোহাৰ পৰা প্লাষ্টিকলে সব বস্তুৱে আছে সব বস্তু এই টিউচন মাষ্টৰ 1 কেজি দিয়ক এই টিউচন মাষ্টৰ 1 কেজি দিয়কচোন কি টিউচন মাষ্টৰ এই যে পঢ়াই যে টিউচন মাষ্টৰ 1 কেজি দিয়কচোন টিউচন মাষ্টৰ দোকানত পায় আকৌ বোলে সব বস্তু পায় টিউচন মাষ্টৰ নাপায় সেইটো কিয় নাই দিয়ক 1 কেজি দিয়ক আধা কেজি দিয়ক অকমান দিয়ক মোহন আকৌ বোলে চব পায় যাচোন কোন মই আপুনি যাওক মই কিহৰ পৰা যাম টিউচন মাষ্টৰ 1 কেজি দিব নোৱাৰিছে এখন আপুনি দোকান খুলিছে দোকানত টিউচন মাষ্টৰ থাকে আপুনিহে কৈছে একে ৰাতিপুৱাৰ পৰা লোহালৈকে আতিয়ে পৰা একে প্লাষ্টিকলৈকে চব পায় গোটেইখন একেবাৰে খেলি মেলি কৰি পেলালে যোৱাচোন যোৱা টিউচন মাষ্টৰ দিয়ক টিউচন মাষ্টৰ দিয়ক 1 কেজি দিয়ক क्या सीन है वाह क्या सीन है দিয়ক চমাদা চমাদা एक्सक्यूज मी बेहरबरी आउटपोस्ट কোনফালে যায় समझ रहे हो आप কি কৈছে ইয়াৰ কথা বাদ দিওঁ কওকচোন কওক মই মানে মাৰ্কেটাৰ পৰা আহিছো এটা বিশেষ কামত কি কামত মানে মই শিক্ষক মানে মাষ্টৰ হয় ক'ত আৰে আপোনালোকৰ বহুত ডাঙৰ কাম নহয় মই থানালৈ অহা মানুহজনক কলৈ লৈ গ'লে কোনিটাৰ পৰা অহা কথা কৈছে মাৰ্ঘেৰিটাৰ পৰা আপুনি মাষ্টৰ হয় মানে চব পঢ়াব পাৰিছে পাৰিছো অংক ইংলিছ গীতা ভাগৱত আকৌ কেতিয়াৰ পৰা সাবজেক্ট হ'ল মানে বাকী চব পঢ়াব পাৰিছে নহয় মই আচলতে অংকৰ মাষ্টৰ অংক একে জেগাত পাইছো কি পাই গলা পিছত বুজাম মোক প্ৰথমতে বেহাৰবাৰী আউটপোষ্টলৈ লৈ গ'লা এইটোতো কোৱাছা এইটো আহি থাকক ব'লা কলৈ আনিলা এখন মোৰ দোকান নহয় মই তোমাক থানালৈ লৈ যাবহে কৈছিলো লৈ যাব আমাৰ থানালৈ যোন মানুহ আহে প্ৰথম মোৰ দোকানত সোমাই যায় তাৰপিছতহে থানালৈ যায় সেইটো নিয়মেই আছে সোমালো এতিয়া দৰকাৰী কাম আছে চাওক যাব বচোন আপোনাৰ লগতো মোৰ দৰকাৰী কাম আছে আহকচোন নহয় তুমি বুজি পোৱা নাই ৰবা বুজি পাইছো নহয় হে কি তাৰমানে আপুনি মোক অকণ পঢ়াব লাগিব আৰু মই দুটামান প্ৰশ্ন কৰি উত্তৰকেইটা মোক দিব লাগিছে সোধাচোন কি সোধা তই কিবা সুধিবি নে আচ্ছা পৃথিৱীৰ প্ৰথম আলুটো ক'ত পাইছিলে প্ৰথম আলু ক'ত পাইছিলে আমেৰিকা নহৈছে লণ্ডন ইয়াৰ পৰাহে লৈ যাক নগাঁও তাতো নাই ক'ত পাইছিলে মাটিৰ তলত আলু প্ৰথম হওক লাষ্টত হওক আলুটো সদায় মাটিৰ তলতেই গজিছে ভাল প্ৰশ্ন থাকিলে সোধ নহলে বাদ দে ভাল প্ৰশ্ন আচ্ছা মানুহৰ দাঁতৰ ৰংটো কওকচোন বগা পৃথিৱীৰ ক'লা জেগা এখনৰ নাম কওকচোন আফ্ৰিকাত যদি আজি কেঁচুৱা এটা জন্ম হয় তাৰ দাঁতৰ ৰংটো কেনেকুৱা হৈছে বগাই হৈছে কিয় বগা হৈছে যতেই জন্ম নহওক দাঁতৰ ৰংটো বগাই হয় কেঁচুৱা হবলৈ দাঁত থাকিছে কিবা ভাল প্ৰশ্ন থাকিলে কওক নহলে মই এনেকুৱা এটা বস্তুৰ নাম কওকচোন গোটেই জীৱন ফ্ৰিজত সোমাই থলেও যেন বস্তুটো ঠাণ্ডা নহৈছে এনেকুৱাটো হ'ব নোৱাৰে গোটেই জীৱনটো ফ্ৰিজটো বেয়া ন ভাল ফ্ৰিজে আছে কি বস্তু হ'ব পাৰে কি বস্তু গৰম মছলা ল'ৰা ফটো আমি কৰিব আহিছো হা এক দিম মই প্ৰশ্ন এটা দিব নোৱাৰিছে আকৌ টিউচন মাষ্টৰ ওলাইছে তই কিবা সুধিবি নে আচ্ছা পৃথিৱীৰ প্ৰথম আলুটো ক'ত পাইছিলে প্ৰথম আলু ক'ত পাইছিলে আমেৰিকা নহৈছে লণ্ডন ইয়াৰ পৰাহে লৈ যাক নগাঁও তাতো নাই ক'ত পাইছিলে মাটিৰ তলত
আলু প্ৰথম হওক লাষ্টত হওক আলুটো সদায় মাটিৰ তলতেই গজিছে ভাল প্ৰশ্ন থাকিলে সুধ নহলে বাদ দে ভাল প্ৰশ্ন আচ্ছা মানুহৰ দাঁতৰ ৰংটো কওকচোন বগা বগা পৃথিৱীৰ ক'লা জেগা এখনৰ নাম কওকচোন আফ্ৰিকা আফ্ৰিকাত যদি আজি কেঁচুৱা এটা জন্ম হয় তাৰ দাঁতৰ ৰংটো কেনেকুৱা হৈছে বগা বগাই হৈছে কিয় বগা হৈছে য'তেই জন্ম নহওক দাঁতৰ ৰংটো বগাই হয় কেঁচুৱা হ কেঁচুৱা হবলৈ দাঁত থাকিছে কিবা ভাল প্ৰশ্ন থাকিলে কম নহলে মই এনেকুৱা এটা বস্তুৰ নাম কওকচোন গোটেই জীৱন ফ্ৰিজত সোমাই থলেও যেন বস্তুটো ঠাণ্ডা নহৈছে এনেকুৱাতো হ'ব নোৱাৰে গোটেই জীৱনটো ফ্ৰিজটো বেয়া ন ভাল ফ্ৰিজে আছে কি বস্তু হ'ব পাৰে কি বস্তু গৰম মছলা এই ল'ৰা এই ফটো আমি কৰিব আহিছ হা একে দিম মই প্ৰশ্ন এটা দিব নোৱাৰিছে আকৌ টিউচন মাছে ওলাইছে